এতিয়ালৈকে আমি পৰিপুষ্টিৰ স্বভূত পুষ্টিৰ কথা পঢ়িলোঁ আৰু আজি আমি পৰভূত পুষ্টিৰ বিষয়ে বাকীখিনি কথা পঢ়িম। পৰভূত পুষ্টি হ'ল যেতিয়া যিবিলাক জীৱই খাদ্যৰ কাৰণে আন জীৱৰ ওপৰত নিৰ্ভৰ কৰে, সেই তেনেকুৱা জীৱৰ পুষ্টিক আমি পৰভূত পুষ্টি বুলি কওঁ। পৰভূত মানে বেলেগৰ ওপৰত নিৰ্ভৰ কৰে। উদাহৰণবিলাক সকলোবিলাক প্ৰাণীয়ে পৰভূত পুষ্টিত, কাৰণ প্ৰাণীবিলাকে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰে, প্ৰাণীবিলাকে বেলেগৰ ওপৰত নিৰ্ভৰ কৰে। এই পৰভূত পুষ্টিৰ যিবিলাক জীৱ আছে সেই জীৱবিলাকক আমি সাধাৰণতে তিনিটা ভাগত ভাগ কৰোঁ। এই ভাগ তিনিটা হ'ল, প্ৰথমটো ইয়াতে দিয়া আছে পূৰ্ণগ্ৰাহী। তোমালোকৰ কিতাপতো এইখিনি কথা আছে, জাষ্ট নামকেইটা নাই। পূৰ্ণগ্ৰাহী হ'ল যেতিয়া জীৱই খাদ্যভাগ নিজৰ দেহৰ ভিতৰত সোমাই লয়, আহৰণ কৰে আৰু দেহৰ ভিতৰত সেইবিলাকৰ পাচন ঘটায়, মানে হজম কৰে। সেইবিলাক পাচন মানে হ'ল যেতিয়া সেইবিলাকৰ সৰল উপাদানলৈ ভাঙে। উদাহৰণ হ'ল এমিবা মানুহ, আমি যেনেকৈ খাদ্য খাই লওঁ ভিতৰত আমাৰ হজম হওক আমি আমাৰ দেহৰ ভিতৰত হয়। দ্বিতীয়টো হ'ল মৃতজীৱী। মৃতজীৱীয়ে কি কৰে, খাদ্যবস্তু খাই নেপেলায়, খাদ্যবস্তু বাহিৰতে পচাই লয়। যেনে ভেঁকুৰবিলাকে কি কৰে, নিজৰ দেহৰ পৰা কিছুমান ৰাসায়নিক দ্ৰব্য উলিয়াই দিয়ে, তাৰ ফলত কাষত থকা যিবিলাক মৰা বস্তু আছে সেইবিলাক পচি যায়। পচি যোৱাৰ পিছত তাৰ পৰা যিবিলাক লাগতিয়াল বস্তু আছে সেইবিলাক সিহঁতে লৈ লয়। এইটো হ'ব মৃতজীৱী, কাৰণ মৰা বস্তুৰ পৰা সিহঁতে পুষ্টি আহৰণ কৰে। আৰু থাৰ্ডটো আছে পৰজীৱী। পৰজীৱী মানে যেতিয়া বেলেগৰ ওপৰত জীৱ এটা নিৰ্ভৰ কৰিব, কিন্তু যিটো জীৱৰ ওপৰত নিৰ্ভৰ কৰে তাক মাৰি নেপেলায়, কিন্তু তাৰ পৰা পুষ্টি লৈ থাকে, ক্ষতি সাধন কৰে তাৰ। উদাহৰণস্বৰূপে জোকে কি কৰে, আমাৰ পৰা তেজ ল'ব, আমাৰ ক্ষতি কৰিব, কিন্তু আমাক মাৰি নেপেলায়। ইয়াতে এটা শব্দ ভুল হৈ আছে, এইটো পোষক হয়। পোষক মানে যাৰ পৰা পৰজীৱীয়ে আহাৰ লয়, পোষক। নেক্সট এতিয়া পৰিপুষ্টি, আমি পৰভূত পুষ্টিৰ ক্ষেত্ৰত আমি পাঁচটা স্তৰত আমি কথাবিলাক আলোচনা কৰোঁ। প্ৰথমটো হ'ল খাদ্য গ্ৰহণ, খাদ্য খোৱাটো যেনে চবে। 2 নম্বৰটো হ'ল পাচন মানে কি, পাচন এটা প্ৰক্ৰিয়া যাৰ সহায়ত জটিল খাদ্যৰ উপাদানবিলাক সৰল খাদ্যৰ উপাদানলৈ পৰিৱৰ্তন কৰে, ৰূপান্তৰ কৰে। সেইটোকে আমি পাচন বুলি কওঁ। পাচন কওঁতে আৰু এটা কথা তোমালোকক কৈ থৈ দিওঁ, সেইটো হ'ল উৎসেচক। উৎসেচক কি বস্তু? উৎসেচকবিলাক হ'ল প্ৰটিন, ঠিক আছে। উৎসেচকবিলাকে কি কৰে, আমাৰ দেহৰ ভিতৰত যিবিলাক ৰাসায়নিক বিক্ৰিয়া হয়, যাক আমি বিপাকীয় ক্ৰিয়া বুলি কওঁ, এই দেহৰ ভিতৰত হোৱা বিপাকীয় ক্ৰিয়াবিলাক সম্পন্ন কৰাত সহায় কৰে সেই প্ৰটিনবিলাকে। তাৰমানে যিবিলাক প্ৰটিনে আমাৰ দেহৰ ভিতৰত হোৱা ৰাসায়নিক বিক্ৰিয়াবিলাক সম্পন্ন হোৱাত সহায় কৰে বা ৰাসায়নিক বিক্ৰিয়াবিলাক সম্পন্ন কৰে, তেনেকুৱাবিলাক প্ৰটিনক আমি উৎসেচক বুলি কওঁ। উৎসেচকবিলাকে যিকোনো এটা বিক্ৰিয়া বা যিকোনো এটা প্ৰক্ৰিয়া আমাৰ দেহৰ ভিতৰত সম্পন্ন কৰে। পাচনৰ ক্ষেত্ৰত আমি গম পালোঁ, পাচন প্ৰক্ৰিয়াটোত কি হয়, জটিল খাদ্যৰ উপাদানবিলাক সৰল হয়। ইয়াতে জটিল খাদ্যৰ উপাদানবিলাক সৰল অৱস্থালৈ ভঙাত এই উৎসেচকবিলাকে সহায় কৰে। থাৰ্ডটো হ'ল শোষণ। যেতিয়া সৰল অৱস্থা পালে তাৰপিছত আমাৰ খাদ্য নলীৰ পৰা খাদ্যবস্তুৰ সেই সৰল উপাদানবিলাক তেজলৈ গুচি যায়, আৰু সেইটোৱে শোষণ বুলি কয়। তাৰপিছত পৰিমিশ্ৰণ আছে। পৰিমিশ্ৰণে যিবিলাক তেজত গ'ল, তেজে কি কৰিব, দেহৰ গোটেই কোষবিলাকত এই খাদ্যবস্তুবিলাক দিব। দিয়াৰ পিছত সেই খাদ্যৰ উপাদানবিলাক কোষবিলাকে ব্যৱহাৰ কৰিব। ক'ত ব্যৱহাৰ কৰিব, শক্তি উৎপাদন কৰাত, বৃদ্ধিত, বিকাশত, তেনেকুৱাবিলাকত শক্তি, বৃদ্ধি, বিকাশ এইবিলাকত আমাৰ খাদ্যৰ সেই উপাদানবিলাক ব্যৱহাৰ কৰিব। আৰু এইটোকে আত্মীকৰণ বা পৰিমিশ্ৰণ বুলি কয়। ফিফ্থটো হ'ল মলত্যাগ, মানে আমি যি খাদ্য খালোঁ লগাবিলাকটো শোষণ কৰি ল'লে, নলগাবিলাক কি হ'ব, আমি দেহৰ পৰা উলিয়াই দিওঁ, সেইটোৱে মলত্যাগ। এতিয়া আমি এমিবাৰ পুষ্টিৰ কথা চাওঁ। এমিবা পূৰ্ণগ্ৰাহী প্ৰাণী এটা, কাৰণ এমিবা খাদ্য বস্তু দেহৰ ভিতৰত সোমাই লয়। এমিবা এককোষী, ইয়াৰ খাদ্য গ্ৰহণ কৰাৰ কাৰণে কোনো নিৰ্দিষ্ট উপাংগ নাথাকে। তাৰপিছত এমিবা খাদ্য কেনেকৈ গ্ৰহণ কৰে, কুটপটৰ সৃষ্টি কৰি গ্ৰহণ কৰে। তোমালোকে ক্লাছ 7ত পাইছিলা, আঙুলিবদ্ধ সেনেকুৱা প্ৰবৰ্ধবিলাক উলিয়াই দিয়ে আৰু খাদ্য বস্তুটো দেহৰ ভিতৰত এনেকৈ সোমাই লয়। সোমাই লোৱাৰ পিছত এই যিটো দেহৰ ভিতৰত গঠন কৰে সেইটোক আমি খাদ্য ৰেক্টিকা বুলি কওঁ। খাদ্য ৰেক্টিকাৰ লগত এতিয়া কি হ'ব, লাইচোজমটো হ'ল কোষৰ এটা কোষাংগাণু, য'ত উৎসেচক থাকে। যিবিলাক উৎসেচকে খাদ্য বস্তুকে যিকোনো বস্তুৱে ভাঙি দিয়াত সহায় কৰে। লাইচোজম এতিয়া কি হ'ব, এই খাদ্য ৰেক্টিকাৰ লগত মিক্স হৈ যাব, আৰু লাইচোজমত যিবিলাক উৎসেচক আছিল সেইবিলাকে খাদ্য বস্তুখিনি কি কৰিব, এতিয়া পাচন ঘটাব, মানে সৰল উপাদানলৈ ভাঙিব। তাৰপিছত যিবিলাক লাগতিয়াল বস্তু আছে সেইবিলাক ইয়াৰ পৰা কোষটোৱে লৈ ল'ব শোষণ কৰি। তাৰপিছত অলাগতীয়াল যিখিনি নালাগা থাকে সেইখিনি এইদৰে বাহিৰলৈ উলিয়াই দিব। তো গোটেইকেইটা পাঁচটা স্তৰ যি আছিল আমাৰ ইয়াতে, এই 5টা স্তৰ আমি এমিবাৰ ক্ষেত্ৰত দেখা পাওঁ ইয়াতে। এইটো হ'ল এমিবাৰ পৰিপুষ্টি। এইটো আমি এককোষী জীৱৰ ক্ষেত্ৰত পালোঁ। এককোষী জীৱ আকৌ এনেকুৱা কিছুমান আছে, এইটো এটা পেৰামিচিয়াম। ইয়াৰে এই মুখৰ নিচিনা এটা মানে স্পেচিয়েল পাৰ্ট এটা থাকে এইবিলাক এককোষী জীৱৰ। ইহঁতে এমিবা যেনেকৈ দেহৰ এমিবাৰ ক্ষেত্ৰত খাদ্যবস্তু যোনপিনে নাহক, ইয়াতো যদি খাদ্যবস্তু থাকে এইপিনে কুটপথ ফৰ্ম কৰিব, এনেকৈ কুটপথ গঠন কৰিব। কিন্তু পেৰামিচিয়ামে তেনেকৈ নকৰে। ইয়াতে খাদ্যবস্তু ইয়াতে আহে খাদ্যবস্তুখিনি। এই যিবিলাক নোমৰ নিচিনা আছে এইবিলাকক চিলিয়া বুলি কয়। এই নোমবিলাকে খাদ্যবস্তু ঠেলি ইয়ালৈ পঠাই দিব, আৰু এইপিনে খাদ্যবস্তু তাৰ দেহৰ ভিতৰলৈ সোমাই যাব পাৰে।